So hey guys, welcome back to my channel Assam Mornings Vlog. আজি বহুত দিনৰ মই এটা ভিডিঅ' আপোনালোকৰ মাজত আকৌ লৈ আহিছোঁ মানে কি আজি দেখিছে কলেজৰ ড্ৰেছ পিন্ধি কলেজলৈ গৈ আছোঁ ক'ত যাম মানে তো মানে কি এতিয়া মানে কি মাতটো বেছি ভালকৈ আহিব নোৱাৰে মানে কথাখিনি মানে চমুকৈ কৈ দিছোঁ মানে কি কলেজৰ পৰা মানে ফিল্ড চাৰ্ভে নে কি নে এইটো যে ক'ৰবাত যে লৈ যায় এই ধৰি লওক আমাৰ ভাষাত ক'বলৈ ধৰি লওক বেচকাৰ্ছৰ নিচিনা তো লোক কলেজৰ পৰা লৈ যাব তো ক'তনো লৈ যায় এতিয়ালৈ আমাকো কোৱা নাই তো ভিডিঅ'টো শেষলৈ খালি চাই থাকক ক'তনো যাওঁ কি কৰোঁ তো গ'লক আমি ফাৰ্ষ্ট গৈ কলেজত যাওঁ তাৰপিছত গাড়ীত গৈছোঁ ডাইৰেক্ট গৈ জেগাতে লগ পাম দেই ভিডিঅ'টো খালি চাই থাকক কি এতিয়া মৰিগাঁও কলেজৰ ফ্ৰণ্টতে ৰখি আছোঁ আমাৰ কলেজখনৰ ফ্ৰণ্টতে ৰখি আছোঁ কিন্তু এখনো গাড়ী নাই কোনো ছাৰহঁতো নাই কিন্তু আমিহে আছোঁ এই লগৰকেইটাৰ লগত দেই এইকেইটা মোৰ লগৰ কৌনা গ'ল এইটো আমাৰ সমীৰ এইটো আমাৰ বিৰাজ তাৰপিছত মোৰ এইকেইটা লগৰকেইটা আমি কেইটা ধুনীয়া যাম এইটো মনটো হ'ল এইটো কল্যাণ এইটো দীপাংকৰ আমি গোটেইকেইটা এনজয় কৰি যাম হয় নহয় আমাক মানে এতিয়া নি পেলাই মানে এনজয় নহয় এইটো বহুত ডাঙৰ কি হ'ব আমাৰ ই ক'ব মানে ছাৰহঁতে ক'ত লৈ যাব কেনেকৈ কথা গোটেইখিনি কৈ দিয়া তুমি কোৱাচোন বিৰাজ ক'ত নিব ছাৰহঁতে ক'ত নিব খেতিত কিয় নিব বাদ দিয়ক সেইটো তো এতিয়া আমি আপোনালোকে দেখিছে এইটো হ'ল মৰিগাঁও জাগীৰোড গুৱাহাটী যিহেতু ৰোডটো আছে এইফালে মই ঘৰৰ পৰা আহিলোঁ জাষ্ট তো গোটেইখিনি শেষলৈ চাই থাকক ভিডিঅ'টো এণ্ড কৰি দেই পিছত বহিছোঁ দেই বেয়া চেনেল হ'ব পিছত বহিছোঁ আগৰ ফ্ৰণ্টৰ সেই ভিডিঅ' ৰখাব দেই গোটেইবিলাক এনেকৈ উঠি আছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকক ডাইৰেক্ট গৈ পেলাই মানে একেবাৰে হেৰি যোনখিনি মানে জেগা খেতি চাহতে কওঁতে বোলে খেতি হৈ যাব কিবা আপোনালোকে এনেকুৱা কৰি গৈ পাইছে নাই মোক কমেণ্ট কৰক মানে মেইন কেছটো হ'ল চিটৰ লগত চবেই লাগি আছে কোনোবাই আগত বহে পিছত নবহে চব মানে উল্টা ইও চিটেই পোৱা নাই তেনেকৈ বহুতে চিট পোৱা নাই তেনেকৈ আৰু আপোনালোকে চবত চবতে বাবা চাওক দেখিছে চবৰে মাথাকেইটা চাওক আহিছে এই ৰণিতা আজি ইউটিউবত আছে ঠিক আছে একটা ভাওনা কৰা নিচিনাকৈ আহিব লাগে এই দাম মিলিছে এই ৰণিতা চাই মানে কি এতিয়া এনেকৈ মানে বহী এখন দিছে এনেকৈ কি ফৰ্ম এখন দিছে প্ৰথম মানে কি মানুহৰ ঘৰত মানে কি মানুহৰ ঘৰত যাব লাগিব গৈ পেলাই মানে মানে যিমানখিনি মানে ডিটেইলছখিনি লৈ পেলাই সেই ডিটেইলছখিনি মানে কি বুলি কয় নহয় ফৰ্ম এখন দিছে ফৰ্মখিনি মানে ফিল আপ কৰি পেলাই ছাৰহঁতক মানে জমা দিব লাগিব তো আমি গৈ আছোঁ এতিয়া তো এনেকৈ গৈ আছোঁ তো এনেকৈ ছাৰহঁতে শিকাই কৰি দিছে কি কৰিব লাগে কি কৰিব নালাগে তো ফাৰ্ষ্ট গৈ আছোঁ প্ৰথমতে এইফালে গৈ আছোঁ মানে কি পাহাৰৰ জেগাত আহি পালোঁ তো মানে কি এইফালে এনেকুৱা মানে জংঘলৰ মানে তো মানে এইফালে আছে বহুত দূৰ মানে তো কেইঘৰমান সুধিলোঁ মানে কি প্ৰাইভেচিৰ কাৰণে মানে ভিডিঅ'টো মানে বনোৱা নহ'ল আৰু মানে এইফালে পাহাৰ এইফালে ওপৰতো যায়গৈ তো মানে গাঁওখন মানে এনেকুৱা ধৰণৰ তো এনেকুৱা তো মানে কি মানে কি এতিয়া মানে আৰু মানে যদি পাৰোঁ কিবা কিবি আৰু দেখাব চেষ্টা কৰিম আৰু যদি নোৱাৰোঁ তো ভিডিঅ'টো মানে ইমানখিনিয়ে সামৰিব মানে থৈ দিম আৰু তো খালি যদি ভিডিঅ'টো চাই যদি ভাল পালে তো আজি ইমানখিনিয়ে মানে কি আপোনালোকে একো দেখাব কৰিব নাপালে মানে কি কলেজৰ পৰা মানেনো কেনেকৈ আহিলোঁ কি কৰিলোঁ সেইখিনি দেখাব চেষ্টা কৰিলোঁ তো যদি ভিডিঅ'টো ভাল পালে চাই পেলাই যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আৰু গৈ থাকোঁ যদি দেখাব পাৰোঁ আপোনালোকক দেখুৱাই দিম দেই চাই লওক আপোনালোকে